নমস্কাৰ কবিৰ মনৰ কথা এই শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনতে এষাৰ কথা কৈ থওঁ, আমি এই শিতানটি আৰম্ভ কৰিছিলোঁ আমাৰ আন এটা ইউটিউব চেনেল বি টকছৰ। ইতিমধ্যে তাত 12 গৰাকী কবিৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰা হৈছে আৰু সম্প্ৰতি আমি অকল কবিতা সম্পৰ্কীয় এই চেনেলটোত সেই শিৰোনামৰ শিতানটি প্ৰচাৰ কৰিবলৈ লৈছোঁ। আপোনালোকে যিটো চেনেল চাই আছে এইটো অকল কবিতা সম্পৰ্কীয় K&K কবি আৰু কবিতা। এই চেনেলটো যিসকলে আগতে চোৱা নাছিল বা ছাবস্ক্ৰাইব কৰা নাছিল তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি আজি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছোঁ অসমৰ এগৰাকী অতি জনপ্ৰিয় আৰু প্ৰতিভাৱান লগতে চিৰিয়াছ কবি ডক্টৰ প্ৰাঞ্জল জ্যোতি দত্ত। যোৰহাটৰ বাসিন্দা ডক্টৰ দত্তই 1974 চনত জন্মগ্ৰহণ কৰিছিল যোৰহাটতে। তেওঁৰ প্ৰথমটো কবিতা প্ৰকাশ পাইছিল 1993-94 চনত দৈনিক জনমভূমি কাকতত। তাৰ পাছৰ পৰা তেওঁ বিভিন্ন প্ৰচাৰ মাধ্যমত বিভিন্ন কাকত আলোচনীত কবিতা লিখি আহিছে। পেছাত এগৰাকী চৰ্ম ৰোগৰ চিকিৎসক দত্ত ডাঙৰীয়াই নিজৰ ব্যস্ততাৰ মাজেৰেই অসমীয়া কাব্য সাহিত্যলৈ যথেষ্টখিনি অৱদান আগবঢ়াই আছে। তাৰ কাৰণে তেখেতক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আমি তেখেতলৈ কেইটামান প্ৰশ্ন আগবঢ়াইছিলোঁ, যিকেইটা প্ৰশ্নৰ উত্তৰ তেখেতে খুব ধুনীয়াকৈ আমালৈ পঠিয়াই দিছে। আহকচোন ডক্টৰ প্ৰাঞ্জল জ্যোতি দত্তই কি কৈছে আমি শুনো। নমস্কাৰ। আজি এই মাধ্যমত আপোনালোকৰ সৈতে এই অভাজনী দুআষাৰ কথা পতাৰ যি মানস কৰিছোঁ তাৰ মূলতে হ'ল মোৰ এগৰাকী অতি প্ৰিয় কবি তথা অতি শ্ৰদ্ধাৰ ব্যক্তি শ্ৰীযুত বিজয় বেজবৰুৱাদেৱৰ এটি আহ্বান। তেখেতে ক'লে যে তেখেতৰ ইউটিউব চেনেলটোতে থকা কবি মনৰ কথা বুলি এটা শিতানত এই অভাজনীয় দুআষাৰ ক'ব লাগে। যদিও কবি আবিদা বা বিশেষণটোৰ একেবাৰে কাষ চপাকৈও আমাৰ যোগ্যতা নাই, কাৰণ কবি শব্দটোৰ সৈতে জড়িত যি প্ৰজ্ঞা বা প্ৰতিভা, কচৰত, সমৃদ্ধি, প্ৰসিদ্ধি থাকিব লাগে, সেয়া আজি গোপতি এভাজনে আয়ত্ব কৰিব পৰা নাই। আৰু এইটোও জানো যে কাহানিও এই জীৱনকালত সেয়া সম্ভৱ হৈ নুঠে। খালি কবিতাক অন্তৰেৰে ভাল পোৱা এজন সামান্য মানুহ হিচাপে, কবিতাৰ এজন ছাত্ৰ হিচাপে আৰু কেতিয়াবা ক'ৰবাত কবিতা দুই এটা লিখাৰ চেষ্টা চলাই থকা এজন অতি অক্ষম প্ৰচেষ্টাকাৰী হিচাপে দুআষাৰ মনৰ কথা ব্যক্ত কৰিম। ইয়াত কোনো জ্ঞানগৰ্ভ বা তাত্ত্বিক বা নতুন কথা শুনিবলৈ পাম বুলি আশা কৰা অনুচিত, মাত্ৰ কিছু অনুভৱ। আমাক প্ৰথম প্ৰশ্নটো তেখেতে লিখিত ৰূপত দিছিল। তেখেতে কৈছিল যে কবিতা সম্পৰ্কে আপোনাৰ ধাৰণা কি? প্ৰশ্নটো অতি সুন্দৰ প্ৰশ্ন, কিন্তু উত্তৰ দিয়াটো কঠিন। এই যে মা শব্দটো, আই, আমাৰ বুকুৰ মাজত থাকে, আমাৰ ভাৱসাগৰত থাকে মা। কিন্তু মাৰ বিষয়ে বা মা কোন, মা কি, আমাৰ জীৱনত মাৰ স্থান কি, এই কথা ক'বলৈ ক'লে যেনেকৈ আমি বিপাঙত পৰোঁ, ঠিক তেনেধৰণৰ অৱস্থা এটাই মোৰো হৈছে। আৰু মই এই বিষয়ে তথাপিতো নিজস্ব এটা দৃষ্টিভংগী জনাব খুজিছোঁ। আমি খুব দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে জীৱনটো কবিতাতকৈ বহু গুণে বিশাল আৰু জীৱনৰ যি স্তৰ সি কবিতাতকৈ বহু ওখত। তথাপি আমাৰ জীৱনত কবিতাৰ স্থান আছে। আমাৰ জীৱনটোত কবিতা এটা এক্সটেনশ্যন, জীৱনৰে এটা প্ৰসাৰিত ৰূপ। সেইবাবে কবিতাক আঁতৰাই বা কবিতাৰ অবিহনে এই জীৱনটো কল্পনা কৰা নাযায়।
এই যাত্ৰা কবিতাৰ অবিহনে অসম্ভৱ। আৰু মোৰ ব্যক্তিগতভাৱে মই ভাবোঁ, মই কবিতাক এজন শিক্ষক হিচাপেও ভাবোঁ, জীৱনৰ এক পঢ়াশালী হিচাপেও ভাবোঁ, জীৱনৰ বাটত পোৱা এজন অন্তৰংগতম বন্ধু হিচাপেও ভাবোঁ। আৰু এই কথা মৰ্মে মৰ্মে মই উপলব্ধি কৰোঁ যে কবিতাইহে মানুহক মানুহ কৰি ৰাখিব পাৰে। এই যন্ত্ৰবৎ পৃথিৱীত এই লোহা, চকুপানী, বিভৎসতা আৰু প্ৰতাৰণাৰ পৃথিৱীত যদি আমাক কোনোবাই ন্যূনতম হ'লেও মানুহ কৰি ৰাখিব পৰাৰ শক্তি ৰাখিছে, তেন্তে সেই শক্তি কবিতাইহে আমাক দিব পাৰে। কবিতাই দিয়া সেই জীৱন ভিক্ষা, জীৱনবোধ আমাক মানুহ কৰি ৰখাৰ বাবে পৰ্যাপ্ত। আমি একে সময়তে দুখন সমান্তৰাল জগতত বাস কৰোঁ। এখন আমাৰ প্ৰাত্যহিকতাৰ যিখন পৃথিৱী, বিভিন্ন সংঘটন, বিভিন্ন ধৰণৰ কেঁকুৰি, মৌৰ, সুখ দুখ, হৰ্ষ বিষাদ, প্ৰতাৰণা, প্ৰেম অজস্ৰ। এই সকলো অতিক্ৰমি গৈ থাকোঁতে আমাৰ অন্তৰ্দৰ্শনেৰে, আমাৰ অন্তৰ্দৃষ্টিৰে এই প্ৰতিটো দৃশ্যক, প্ৰতিটো সংঘটনক, প্ৰতিটো উপলব্ধিক আমি যেতিয়া ব্যৱচ্ছেদন কৰোঁ, ডাইছেকশ্যন কৰোঁ, তেতিয়া জীৱনৰ এক মন্থিত ৰূপ আমাৰ মন মানসত, চেতনাত উক দিয়ে। সেই উহটো, সেই উকমুকনিখিনি কবিতাৰ পৰা আৰ্জিত। জেলিফিছৰ দৰে আমাৰ এই জীৱন, জেলিফিছৰ শৰীৰটোৰ মাজেদি আমি যিদৰে দেখা পাওঁ, ঠিক সেইধৰণেই কবিতা ভাল পোৱা, কবিতাক অন্তৰেৰে গ্ৰহণ কৰা, কবিতাৰ প্ৰতি সমৰ্পিত ব্যক্তিসকলে জীৱনৰ দৃশ্যমান ৰূপটোৰ মাজেদি পাৰ হৈ এক অন্য চিন্তা, দৃষ্টি আৰু মন্থনৰ জৰিয়তে এক অন্য ৰূপ উপলব্ধি কৰে। সেই উপলব্ধি কবিতাইহে আমাক দিব পাৰে। সেইবাবে এই যুগটোত য'ত আমি বাস কৰিছোঁ, এখিনিমান মানুহ, অজস্ৰ মানুহৰ মাজৰ এখিনিমান মানুহেইতো আজি কবিতাক ভাল পায়, কবিতা পঢ়ে, কবিতা লিখাৰ এক কচৰৎ কৰে। এই মানুহখিনিৰ মাজৰ এজন অতি সৰু মানুহ হিচাপে সূক্ষ্ম অংশ এটা অধিকাৰ কৰি মই ধন্য হওঁ। ভাল লাগে নিজৰ। আৰু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে এজন প্ৰকৃতভাৱে কবিতাক ভাল পোৱা মানুহ সহজে হত্যাকাৰীও হ'ব নোৱাৰে, লুণ্ঠনকাৰী হ'ব নোৱাৰে, ধৰ্ষণকাৰী হ'ব নোৱাৰে, ষড়যন্ত্ৰকাৰী হ'ব নোৱাৰে। কাৰণ কবিতাই তেখেতসকলক সেই কামবিলাকৰ পৰা আত্মিকভাৱে বিৰত কৰি ৰাখিব পাৰে। যদি তাৰ মাজত ব্যতিক্ৰমী হিচাপে হ'লেও চেগা-চুৰুকাকৈ দুই এটা ঘটনা ঘটে, তেনে মই ক'ম সেই কবিতাৰ অনুৰাগ বা আকৰ্ষণ একে ভণ্ডামী। স্বৰূপাৰ্থত কবিতা এটা মুক্তিৰ পথ হিচাপে মই গণ্য কৰোঁ। জীৱনৰ বাটে বাটে পাই অহা অজস্ৰ ঘাত প্ৰতিঘাত, দুখ হতাশাৰ মাজত যদি কিবা এক অনামী শক্তিয়ে আমাক মুক্তিৰ মাৰ্গ দেখুৱাব পাৰে, তেনে সেই শক্তিক মই কবিতা বুলি ক'ম। কবিতাৰ মাধ্যমেদিহে সেই মুক্তি, নিজৰ পৰা যি ডিটেচমেণ্ট, সেই বুদ্ধত্ব প্ৰাপ্তি কবিতাৰ দ্বাৰাহে সম্ভৱ। ঠিক সেইধৰণেই মই কবিতাক গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছোঁ জীৱনৰ বাটত। কিমানখিনি পাৰিছোঁ, পৰা নাই নাজানো, কিন্তু কবিতাৰ পৰা শক্তি পাইছোঁ বহুত। কবিতাক একো দিব পৰা নাই, কিন্তু কবিতাই জীৱনত সকলো দিছে। আৰু এটা প্ৰশ্ন আমাক সোধা হৈছিল যে ভাল কবিতা লিখিবলৈ আটাইতকৈ দৰকাৰী কথাটো কি? অতি সুন্দৰ প্ৰশ্ন, কিন্তু উত্তৰ দিয়াটো অতি কঠিন। অন্ততঃ আমাৰ দৰে এজন অবোধ ব্যক্তিৰ পক্ষে সেয়া কঠিন। তথাপিতো মনৰ ভাৱ ব্যকত কৰিবলৈ যিহেতু কোৱা হৈছে, ক'বই লাগিব। ভাল কবিতা শব্দটো প্ৰকৃতাৰ্থত আপেক্ষিক। কবিতাৰ যিহেতু এক ব্যাকৰণবদ্ধ কলা নহয়, সেইকাৰণেই কবিতাৰ ভাল বা বেয়া কথাটো আপেক্ষিক।
আৰু এই কথাও বিশ্বাস কৰোঁ যে এটা খুব জনপ্ৰিয় কবিতাও ভাল কবিতা নহ'ব পাৰে আৰু এটা কবিতা পাঠকৰ দৃষ্টিত নপৰাকৈও এটা ভাল কবিতা হিচাপে তাৰ মহত্ব প্ৰকাশ কৰিব পাৰে। ঠিক একেধৰণেই সমালোচকৰ দৃষ্টিৰ আঁতৰত থাকিও একোটা কবিতা যে ভাল কবিতা, সাৰ্থক কবিতা, সেই মহত্ব আয়ত্ব কৰিব পাৰে আৰু এই সকলোখিনি সম্ভৱ হ'ব পাৰে সময়ৰ তোলাচলীৰ মাজেদি। সময় নিৰ্ণয় কৰিব যে কবিতা এটা প্ৰকৃতাৰ্থত ভাল কবিতা নে এটা সাধাৰণ কবিতা, নে এটা উচ্চ স্তৰৰ কবিতা, নে এটা অতি সামান্য কবিতা। তথাপিতো ভাল কবিতা বুলিলে সাধাৰণভাৱে মই এই কথাটোকে বুজিব খোজোঁ যে যিবিলাক কবিতা পাঠৰ সময়ত পঠন তৃপ্তিৰ উপৰিও কবিতাটোৱে আমাক ভাৱৰ এটা পৰিশীলিত শিখৰলৈ আৰোহণ কৰাৰ কাৰণে আমাক প্ৰেৰিত কৰে। সি তাৰ প্ৰতিধ্বনি, তাৰ ঝংকাৰ আমাৰ বুকুৰ মাজত এৰি থৈ যাব পাৰে। আৰু কবিতা এটা পঢ়ি উঠাৰ পিছতো সেই ৰিমৰিমনিখিনি, সেই ঝনঝননিখিনি আমাৰ মন, মানস, চেতন সকলোতে ৰৈ যায়। আৰু সেইবাবেই তেনে কবিতাবিলাক পঢ়ি যাওঁতে অনুভৱ হয় যে কবিতাটোৰ আটাইতকৈ ব্যঞ্জনাযুক্ত বা আমাক মৰ্মস্পৰ্শী কথাখিনি হয়তো কবিতাৰ শাৰীবিলাকৰ মাজৰ নিলিখা কথাখিনিত থাকে। নকোৱা কথাখিনিতহে যেন কবিতাটোৰ প্ৰকৃত সৌন্দৰ্য, শেষৰ শাৰীৰ পিছতহে যেন কবিতাটোৰ সৌন্দৰ্য আমাৰ মন মানসলৈ গলি গলি সোমাবলৈ আৰম্ভ কৰে। আৰু সেইকাৰণেই হয়তো আজি আমি নৱকান্ত বৰুৱাদেৱৰ কবিতাই হওক, সম্ৰাট, ৰাৱণ ইত্যাদি কবিতাই হওক, হিৰুদাৰ কবিতাই হওক, নীলমণি ফুকন ছাৰৰ কবিতাই হওক, সৌসিদিনালৈকে কবিতা লিখি থকা আমাৰ বিপুলজ্যোতি শইকীয়া দাদাৰ কবিতাই হওক, অতনু ভট্টাচাৰ্য দাদাৰ কবিতাই হওক, আমি বাৰে বাৰে পঢ়িও আকৌ পঢ়িব খোজোঁ। এই কৃতিত্ব, এটা কবিতাৰ কৃতিত্ব বা মহত্ব আৰোপ কৰিবলৈ হ'লে আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হ'ব শ্ৰম। সেই শ্ৰম হ'ব আমাৰ অন্তৰাত্মাত গুঞ্জৰিত সেই অনুভৱৰ মন্থন, শব্দৰ সন্ধান, শব্দৰ আৰোপণ আৰু তাৰ লগতে অবিৰতভাৱে চলাই থকা এক নতুনত্বৰ প্ৰয়াস। কাৰণ জীৱনৰ জগতত এনে বিষয় খুব কমেইহে হয়তো ৰৈ গৈছে যিবিলাকক লৈ ক'তো কোনো কবিতা ৰচনা কৰা নাই। তেনে বিষয় হয়তো থাকিব পাৰে কিন্তু অতি কম। এই ক্ষেত্ৰত এটা ভাল বা সাৰ্থক কবিতা লিখাৰ প্ৰয়াসত কবি মানসত সদায় এটা স্পৃহা থাকিব লাগিব যে মই ক'ব খোজা কথাখিনি কি নতুন শৈলীৰে ক'ম, কি নতুন কথকতাৰে ক'ম, তাত নতুনত্ব কি থাকিব, সেই স্পৃহা বা তাৰ তাৰণা বা সেই অনুযায়ী কৰা পৰিশ্ৰমেহে এটা কবিতাক এটা ভাল কবিতাৰ শাৰীলৈ উন্নীত কৰিব পাৰে বুলি ভাবোঁ। এই ক্ষেত্ৰত ভাল কবিতা এটা লিখি উলিয়াবলৈ হ'লে নিশ্চিতভাৱে আমি কবিতাটো পৰিমাৰ্জন, পৰিবৰ্ধন, সম্পাদনাৰ কামত লাগি থাকিব লাগিব। একে বহাতে এটা কবিতা সম্ভৱ নহয়। আৰু সেইবাবেই বাৰম্বাৰ অনুশীলনৰ মাজেদি, পৰিমাৰ্জনৰ মাজেদি, তাৰ সম্পাদনাৰ মাজেদিহে এটা সুসংহত আৰু সৌন্দৰ্যৱান কাব্যিক ৰূপ সম্ভৱ হৈ উঠিব পাৰে। সেইকাৰণে এই নিৰলস প্ৰচেষ্টাৰ জৰিয়তে এটা ভাল কবিতা সম্ভৱ হ'ব পাৰে বুলি ভাবোঁ। আৰু তাৰ বাবে নিশ্চিতভাৱে অধ্যয়নৰ পৰিসৰ বঢ়াব লাগিব, গভীৰতা, চিন্তাৰ গভীৰতা বৃদ্ধি কৰিব লাগিব আৰু তাৰ লগতে নিশ্চিতভাৱে আমি পৰিশ্ৰম কৰিব লাগিব। আৰু এই আমাৰ কবিতাৰ যিটো গাদ্দালিকা প্ৰবাহ, আজি প্ৰতিযোগিতামুখৰ যি কাব্যিক পৰিৱেশ, প্ৰচাৰমুখিতা, এইবিলাকৰ
প্ৰলোভিত কৰিব পৰা পৃথিৱীখনত বাটবোৰত আমি খোজ নিদিওঁ বুলি নিজক শক্তিশালী কৰি ৰাখিব পাৰিব লাগিব। আৰু যিয়ে নহওক, তাৰপিছত আমাক সোধা হৈছিল আৰু এটা প্ৰশ্ন, নতুন কবিতাক লৈ আপুনি কিমান সুখী? নতুন কবিতাক লৈ কিমান সুখী বুলিবলৈ যাওঁতে মই ক'ব লাগিব, মই সেই সমদলৰে এজন। যদিও বয়সৰ লেখেৰে মই ২.৫ বছৰৰ কাষ চাপিবৰ হ'ল আৰু কবিতা লিখাৰ সময়ৰ হিচাপেও প্ৰায় ১.৫ বছৰ হ'বৰ হ'ল, কাৰণ প্ৰথম প্ৰকাশিত কবিতাটো আলোচনীত আছিল ১৯৯৪ চনত। সেইফালৰ পৰা প্ৰায় হয়তো ২৭-২৮ বছৰ হ'লহি। তথাপিতো নিজৰ সামৰ্থ্য বা নিজৰ আয়ত্তৰ ফালৰ পৰা ক'বলৈ গ'লে মই নতুনসকলৰ এজন, আৰু নতুনসকলৰ এজন হিচাপেই ক'ব খোজোঁ যে নতুনৰ কবিতাক লৈ মই যথেষ্ট সুখী। সুখী হোৱাৰ মূল কাৰণটো এই যে এই শতিকাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় দশকৰ এই আৰম্ভণি বছৰটোলৈকে অসমীয়া কবিতাৰ জগতখনলৈ এনে কিছু সততাৰে, নিষ্ঠাৰে কবিতাৰ চৰ্চা কৰা কবিৰ প্ৰৱেশ ঘটিছে, যাৰ কবিতাই সঁচাকৈ আমাৰ অন্তৰাত্মাক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। এক নতুন আয়োজন, আৰু উত্তৰ আধুনিক বুলিয়েই হওক বা আধুনিক কবিতা বুলিয়েই হওক, কবিতাক এটা সৰু পুখুৰীত আবদ্ধ কৰি ৰখাৰ যি প্ৰৱণতা, সেই প্ৰৱণতাক অতিক্ৰম কৰি কবিতাক সাগৰমুখী কৰা হৈছে। আগতে কাহানিও নভবা কিছুমান বিষয় বা চিন্তা বা বোধক আজি কবিতাৰ মাজলৈ অনা হৈছে। এনে বহু শব্দক কবিতাৰ মাজলৈ অনা হৈছে, কিন্তু কাম কৰা হৈছে শৈল্পিকভাৱে, কলাত্মকতাৰে, যি কবিতাক উত্থানত বা উত্তৰণতহে সহায় কৰিব পাৰে। এনে প্ৰয়াস নিৰন্তৰ হৈ আছে। সেইবাবে মই নতুন কবিতাক লৈ আশাবাদী। তাৰ মাজতো হয়তো দুই এজনে কবিতাক লৈ কিছু পাতলভাৱে চৰ্চা কৰিছে। সেইসকলকো কওঁ যে কবিতা এক সাধনালব্ধ বস্তু, আৰু তাৰ বাবে অধ্যয়ন লাগিব, শ্ৰম লাগিব আগতে কৈ অহাৰ ধৰণে, আৰু তাৰ মাজেৰে কবিতাক আমি এক নতুন উচ্চতালৈ লৈ যাব পাৰোঁ অসমীয়া কবিতাক। আৰু নিশ্চিতভাৱে এই প্ৰক্ৰিয়াটোত আমাৰ অনুবাদৰ এক বিশেষ ভূমিকা থাকিব। অনুবাদৰ জৰিয়তে আমাৰ ভাল ভাল অসমীয়া সৃষ্টিক আমি বঢ়ি পৃথিৱীখনলৈ আগুৱাই লৈ বা আগবঢ়াই দিব লাগিব। কাৰণ আমাৰ ইয়াতো যে ইমান ভাল কবিতাৰ সৃষ্টি হৈছে, ভাল কবি আছে, সেই কথা মানুহে গম পাব লাগিব। মুঠতে নতুন কবিক লৈ মই আশাবাদী। তাৰপিছত আৰু এটা প্ৰশ্ন কৰিছে, আপুনি চিকিৎসা সেৱাৰ লগত খুবেই ব্যস্ত, কবিতা লিখিবলৈ সময় উলিয়াই কেনেকৈ? হয়, চিকিৎসা সেৱা মোৰ কৰ্মক্ষেত্ৰ, আৰু নিশ্চিতভাৱে সেই কৰ্মক্ষেত্ৰত প্ৰতি মই দায়বদ্ধ আৰু নিজৰ কৰ্তব্য নিষ্ঠাৰে আমাৰ আৰ্তজনক সহায় কৰিবই লাগিব। আৰু আমি এনে এখন ক্ষেত্ৰৰ লগত জড়িত য'ত মানুহৰ যন্ত্ৰণা কাষৰ পৰা দেখা পাওঁ। তথাপিতো তাৰ মাজে মাজেই কবিতা আগবঢ়াই নি আছোঁ, আৰু মই মোৰ বৃত্তি বা দৈনন্দিন সময়খিনিক কবিতাৰ পৰা খুব বিশেষ পৃথক বুলি নাভাবোঁ। কবিতা মোৰ মাজত বা সোঁৱে বাৱে কাষে পাজৰে থাকেই। হয়তো বহু তেনেকুৱা অভিজ্ঞতাবিলাকৰ মাজতো কবিতাৰ অনুসংগই ভুমুকি মাৰেহি। কেতিয়াবা ৰোগী এজন চাই থকাৰ মাজতো বা তেওঁৰ সৈতে পাতি থকা কথাবোৰৰ মাজতো এক কাব্যিক অনুভূতি জাগ্ৰত হয়। কাৰণ আমি মানুহৰ হৃদয়ৰ বহু গভীৰলৈ যোৱাৰ এটা সুযোগ পাওঁ আমাৰ কথা বাৰ্তাৰ মাজেদি। আৰু প্ৰায়ে মই চেষ্টা কৰোঁ যে ৰোগৰ নিদান পত্ৰ দিয়াতেই ক্ষান্ত নাথাকি বা সামৰণি নামাৰি ৰোগীজনৰ মনোজগতত অলপ সামান্য হ'লেও বিচৰণ কৰি চেষ্টা কৰোঁ। আৰু সেইবিলাকেই হয়তো কবিতাৰ ক্ষেত্ৰখনত মোক ক'ৰবাত হয়তো সহায় কৰে। সেইবাবে ভাবোঁ যে বৃত্তিটো কবিতাৰ এক পৰিপূৰক হিচাপেহে বা কাব্যযাত্ৰাৰ এটা পৰিপূৰক হিচাপেহে হয়তো মোৰ জীৱনৰ বাটে বাটে আহি আছে। এক বিচ্ছিন্ন ক্ষেত্ৰ নহয়, বৰঞ্চ কবিতাও মোৰ কৰ্মক্ষেত্ৰৰ এটা অংশ
বা কৰ্মক্ষেত্ৰৰ কিছুমান কথাও মোৰ কাব্যিক জীৱনৰ এটা অংশ তথাপিতো চেষ্টাহে কৰিছোঁ কিমান সফল হৈছোঁ নাজানো তাৰপিছত আৰু এটা প্ৰশ্ন মোক সোধা হৈছিল আপোনাৰ মাটিজক এটা সৰ্বোৎকৃষ্ট কবিতাটো সম্পৰ্কে আপোনাৰ মন্তব্য কি অতি ধন্যবাদেৰে বা কৃতজ্ঞতাৰে জনাইছোঁ যে সেই কবিতাটো লিখিছোঁ ৰাইজে আদৰি লৈছে মই পৰম কৃতজ্ঞ কিমান উৎকৃষ্ট কবিতা লিখিব পৰা নাই সেই বুলি নকওঁ সেইটো উৎকৃষ্ট কবিতা হোৱা নাই তথাপিও আপোনালোকে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ তথাপিতো মাটিজক কবিতাটোৰ বিষয়ে ক'বলৈ গ'লে তাৰ এটা প্ৰতিবাদী কবিতা আৰু আমি নিৰন্তৰ দেখি অহা আচলতে আমাৰ বঞ্চিত প্ৰতাৰিত আমাৰ কৃষিজীৱী মানুহখিনিৰ জীৱনৰ আটাইতকৈ যিখিনি কৰুণ সত্য ভূমিহীন কৃষকসকলৰ যিটো জীৱন সেই মৰ্মাৰ্থখিনি এই কবিতাটো অংকন কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু ভূমিস্বত্ব নোপোৱাকৈ বা ভূমিহীন কৃষকসকলে নিজৰ নামলৈ সেই মাটি পট্টা আনিব নোৱাৰাকৈ একোটা জীৱন শেষ হৈ গৈছে অনিশ্চয়তাৰ মাজত তাৰ মাজতেই ভূতৰ ওপৰত দানহ পৰা দিকি পৰিছেহি যে আজি পুঁজিবাদী শক্তিসমূহে সেই মাটিক গ্ৰাস কৰি পেলাইছে সেই মাটিক গ্ৰাস কৰাৰ ফলত সেই ভূমিহীনসকলৰ ভূমিৰ যি স্বপ্ন সেই স্বপ্ন দিনক দিনে এক অলিক সপোনত পৰিণত হৈছে সেই কথাখিনি ক'বলৈ গৈয়ে মই মাটিজক কবিতাটো লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু যিহেতু কৃষিজীৱী মানুহৰ কথা সেই কবিতাটোত আছে সেইবাবে তাৰ শব্দ চয়নত মই চেষ্টা কৰিছিলোঁ যাতে আমাৰ থলুৱা তথাকথিত লোকজীৱনৰ কিছু শব্দৰ তাত সমাৱেশ ঘটাব পাৰোঁ যিবিলাক শব্দ অতি শ্ৰুতিমধুৰ সুন্দৰ শুৱলা শব্দ কিন্তু কম প্ৰচলিত সেই শব্দবিলাক সেই কবিতাটোৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছিলোঁ তাৰ লগতে আমাৰ লোকজীৱনৰ এক বিশ্বাস গোৱালপাৰাৰ কৃষিজীৱী মানুহৰ যি হুদুম দেউ পূজা সেই পূজাৰ এটা চিত্ৰকল্প সেই কবিতাটোলৈ আনিবলৈ চেষ্টা কৰিছিলোঁ আৰু শেষত কবিতাটোত এক যোগাত্মক বা আশাবাদ ৰাখিবলৈ চেষ্টা কৰিছিলোঁ সেইকাৰণে কবিতাটো এইখিনি কথাই ক'বলগীয়া আছিল আমাৰ শ্ৰদ্ধাৰ সমালোচক ৰাজীৱ বৰা দাদাই কবিতাৰ বিষয়ে যথেষ্টখিনি লিখিছে আৰু খুব সুন্দৰকৈ লিখিছে তাৰ কাৰণেও মই কৃতজ্ঞ আৰু বহু পাঠকে কবিতাটো ভাল পোৱা বুলি জানি আমাক উৎসাহিত কৰিছে যিদৰে আপুনিও কৰিছে তাৰ বাবে আপোনালোকক আটাইকে কৃতজ্ঞতা জনাইছোঁ চেষ্টা অবিৰত ৰাখিছোঁ কিমান সফল হওঁ নাজানো আশীৰ্বাদ কৰিব তাৰ পিছৰ প্ৰশ্নটো আপোনাৰ আছিল আপোনাৰ কাব্যগ্ৰন্থ পৰিকল্পনা কাব্যগ্ৰন্থ মানে এনেকুৱা হ'ল কথাটো যে 1994 চনত প্ৰথম দৈনিক জনভূমি কাকতত প্ৰকাশ পোৱাৰ পিছৰ পৰা চেগা চৌকাকৈ অ'ত দুই এটা কবিতা ওলাই আহিছিল সেই আটাইখিনি কবিতা নাৰাখি তাৰে কিছু কবিতা নিৰ্বাচিত কবিতা একত্ৰ কৰি একেবাৰে 2019 চনতহে এখন কবিতা সংকলন কৰি পেলালোঁ বহু বন্ধু বান্ধৱীৰ প্ৰেৰণা বা জ্যেষ্ঠজনৰ উপদেশৰ পিছত 2019 চনত আমাৰ প্ৰথম বা একমাত্ৰ কবিতা সংকলন তোমাৰ বাটত তুমি অকলশৰীয়া এই কিতাপখনে মোৰ একমাত্ৰ কবিতা সংকলন কাব্য সংকলন তাতে মই 68টা কবিতা থুপাই প্ৰকাশ কৰিছিলোঁ 2019 চনত কিন্তু বিভিন্ন কাৰণত অৱশ্যে কিতাপখন পাঠকৰ মাজলৈ নগ'ল কিছু বিতৰণৰ কথা বা প্ৰকাশকৰ কিছু সীমাবদ্ধতাৰ কাৰণে বা সমস্যাৰ কাৰণে কিন্তু তাৰ পিছত চেগা চৌকাকৈ দুই এটা কবিতা লিখিছোঁ কিন্তু এটা কথা ক'বই লাগিব যে কবিতা খুব কম লিখিছোঁ কবিতা পঢ়িছোঁ বা কবিতাৰ চিন্তা কৰি আছোঁ কিন্তু কবিতাৰ ৰচনা কম হৈছে সেইকাৰণে প্ৰকাশিত কবিতা এতিয়া কিছু গোট খাইছে কিন্তু মই ভবা নাই যে খুব সোনকালে এখন সংকলন কৰি পেলাম যদি কেতিয়াবা কৰিবলৈ আগবাঢ়ো নিশ্চিতভাৱে যিকেইটা কবিতাৰ সামান্য কাষ চাপিছে বুলি আশ্বস্ত হ'ম সেই কবিতাখিনিকহে তাত ৰাখিম পৰিকল্পনা সেয়াই কবিতাক লৈ বিশেষ পৰিকল্পনা নাই কবিতাৰ সৈতে জীয়াই থাকিব খোজোঁ কবিতাৰ চকুৰেই চাব খোজোঁ জীৱনক উপলব্ধি কৰিব খোজোঁ
আৰু মই গভীৰভাৱে বিশ্বাস কৰোঁ যে কবিতা কেৱল এক শব্দময় কলাই নহয়, কবিতাত কোনো শব্দ আখৰ নথকাকৈও বহু কবিতা আমি দৈনন্দিন জীৱনত তাৰ সুষমা ৰস পান কৰি আছোঁ। এনে বহু মুহূৰ্ত থাকে, বহু দৃশ্য থাকে, বহু তেনেধৰণৰ ঘটনা, উপঘটনা, কাহিনী, উপকাহিনী থাকে, যিবোৰ একোটা কবিতা, যাক শব্দৰে হয়তো প্ৰকাশ কৰিব পৰা নাই বা কৰাটো সম্ভৱ নহয়, কিন্তু সেই কথাবিলাকে অন্তৰাত্মাত যি মধুময় আনন্দৰ বন্যা বৈ আনে, যি উপলব্ধিৰ এক শিখৰলৈ আমাক লৈ যায়, যি এক কল্পলোকলৈ আমাক লৈ যায়, সেই ভাৱ, অনুভূতি, দৃশ্য, শব্দ, চেতনা, ঘটনা, সেই প্ৰত্যেকেই একোটা কবিতা। সেইবিলাকৰ মাজেদি জীৱনটোক চাবলৈ চেষ্টা কৰি আছোঁ। আৰু যি কি নহওক, এই মাধ্যমত আপোনালোকৰ সন্মুখত এই অধমক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে আপোনালোক সদৌতিকে মোৰ আন্তৰিক ধন্যবাদ। আৰু লগতে শ্ৰীযুত বেজবৰুৱাদেৱলৈও মোৰ আন্তৰিক শ্ৰদ্ধা, নমস্কাৰ, ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আজিলৈ সামৰিছোঁ। ধন্যবাদ। চিকিৎসক বৃত্তিটো কিমান ব্যস্ততাপূৰ্ণ আমি সেয়া সকলোৱে জানো। তাৰ মাজতেই কিছু সময় উলিয়াই আমাৰ প্ৰশ্নকেইটাৰ উত্তৰ আগবঢ়োৱাৰ বাবে ডক্টৰ প্ৰাঞ্জল জ্যোতি দত্ত ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ থাকিম। প্ৰাঞ্জল জ্যোতি দত্ত ডাঙৰীয়াক আমি পুনৰ ধন্যবাদ জনাই আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।